খেৰণীত পুনৰ চাঞ্চল্য অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ অপচেষ্টা ৰাইজে আটক কৰি গতাই দিছে আৰক্ষীক ৰঙাঘৰৰ আলহী হ'ল আটকাধীন যুৱক ডিফু মাঞ্জাপথৰ 6 মাইলৰ দলঙৰ কাষত বিৰাট ফুটা সিমপ্লেক্স কোম্পানীয়ে সজোৱা দলং এবছৰে হোৱা নাই ফুটিলে অভিযোগ নাই জিলা প্ৰশাসক তথা চৰকাৰকে ধৰি বিশিষ্ট ব্যক্তিৰ 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰসি খচৰা সন্দৰ্ভত ডিফু আৱৰ্ত ভৱনত সভা কাৰ্বি আংলং জিলা উপায়ুক্তৰ উদ্যোগত অনুষ্ঠিত এই সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইম এটাত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ খেৰণীৰ চাঞ্চল্য অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ অপচেষ্টাৰ ৰাইজে আটক কৰি গতাই দিছে আৰক্ষীক ৰঙাঘৰৰ আলহী হ'ল আটকাধীন যুৱক অপহৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত কাৰ্যত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে খেৰণী থানাত 92/180/363/366/511/34 IPC নম্বৰত গোচৰ পঞ্জীয়ন হৈছে আইনভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কাৰ্বি ছাত্ৰ সন্থা আৰু গুৰ্খা ছাত্ৰ সন্থাৰ পশ্চিম কাৰ্বি আংলং খেৰণী থানাৰ অন্তৰ্গত জেংখাত 28 জুলাই পুৱাত 15 বছৰীয়া এগৰাকী কিশোৰীক অপহৰণৰ অপচেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জানিব পৰা মতে জিৰিকেণ্ডেঙৰ পৰা জেংখালৈ বুলি অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা 15 বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ বয়সৰ সৈতে আহিছিল বাছেৰে প্ৰাপ্ত অভিযোগ মতে তেওঁলোকে বাছৰ পৰা নমাৰ লগে লগে এজন যুৱকে ৰাজহুৱা স্থানতে বলপূৰ্বকভাৱে কিশোৰীজনীক নিজৰ বাইকত তুলি লৈ যাব খোজে তেনে অৱস্থাতে কিশোৰীগৰাকীয়ে ভয়ভীত নহৈ সাহসিকতাৰ পৰিচয় দিয়ে আৰু যুৱকৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীসকলে যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিয়ে আটকাধীন যুৱকজন মুৰ্জা থানাৰ অন্তৰ্গত বৰহুৱা গাঁৱৰ মহম্মদ শাহ মিলান বয়স 20 বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে কিশোৰী অভিভাৱকৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে আটকাধীন যুৱকজনক হামৰেন জিলাত প্ৰেৰণ কৰা হৈছে আৰু জেংখাতৰ আহিছে আৰু হি মোক কাৰণে হাতৰি পৰা ল'ব খুজিছে আৰু পাব্লিকক তাকে দম দিছে কি তোমাক জবৰদস্তি ল'ব বিচাৰিছে নি হাত আনি আছিলে কিডনেপ কৰিব বিচাৰিছে ক'ত সেইটো কেইজন আছে ইহঁতে দুইজন এতিয়া ধৰা কেইজন পৰিছে ইফালে কাৰ্বি ছাত্ৰ সন্থা আৰু গুৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ববৃন্দই উক্ত ঘটনাৰ সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোনোমতে আইনৰ সুৰুঙেৰে যাতে ওলাই আহিব নোৱাৰে তাৰ বাবে কেছ চাৰ্জশ্বিট সময়মতে জমা দিবলৈ অনুৰোধ কৰে আৰক্ষীক এই যেটো ঘটনা হৈছে ইয়াৰ বাবে আমি অতিকৈ দুখিত আৰু শংকিত হৈছো আমাৰ ইয়াৰ যুৱতীসকলৰ প্ৰতি এটা বহুত ডাঙৰ ভাবুকিৰ সৃষ্টি হৈছে ইয়াৰ পৰা ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰি চালান দিয়াৰ ব্যৱস্থা কৰিছে ইয়াক আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লগতে আমাৰ বিভিন্ন ছাত্ৰ সন্থাৰ আমি সকলোৱে ইয়াক আমি সঁহাৰি জনাইছো আৰু ইয়াৰ মাধ্যমতে আমি আৰক্ষীক অনুৰোধ কৰিব বিচাৰিছো যে একেবাৰে কঠোৰ যেহেতু শাস্তি পাব লাগে এই দোষীজনে কঠোৰ শাস্তিৰ পোৱাৰ যেটো ব্যৱস্থা আৰু যেটো চাৰ্জশ্বিট ফাইল কৰিব লাগে তাত যাতে কোনো ধৰণৰ যাতে লিকেজ ৰৈ না যায় আৰু দোষীয়ে যাতে উচিত শাস্তি পায় আৰু আমি ইয়াত বিভিন্ন মহলৰ লগত কথা পাতি এটা কথা গম পাইছো যে বিভিন্ন দিনৰ পৰা এনেকুৱা ঘটনা এই অঞ্চলত ঘটি আহিছে ইয়াৰ যুৱতীসকলক বিভিন্ন প্ৰলোভন দি ইয়াৰ পৰা ধৰ্মান্তৰণৰ ব্যৱস্থা কিছুমানে কৈছে লভ জিহাদ এনেকুৱা কিছুমানে খুংঘুত্ৰ পোৱা গৈছে গতিকে আজি আমি সদৌ অসম গুৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো যে যিবিলাক এনেকুৱা ঘটনা ঘটি আছে ইয়াক আৰক্ষীয়ে তীব্ৰ নজৰ ৰাখক আৰু যিবিলাক ঘটনা হ'ব তাৰ বাবে উচিত ব্যৱস্থা কৰক আৰু ইয়াৰ বাবে আৰক্ষীক যি ধৰণৰ সহায় কৰিব লাগে আমি সদৌ অসম গুৰ্খা ছাত্ৰ সন্থাৰ পৰা আমি সহায় কৰিবলৈ সদায় তৎপৰ আছো আৰু আমাৰ সহায় কৰি যাম আৰু আমি শেষত ক'ব বিচাৰিছো যে দোষীজনে উচিত শাস্তি পাব লাগে আৰু আৰক্ষীয়ে ইয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে খেৰণীৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ
ডিফুমাঞ্জা পথৰ 6 মাইলৰ দলঙৰ কাষত সৃষ্টি হৈছে বিৰাট ফুটা সিম্পেক্সৰ কোম্পানীয়ে সজোৱা এই পথৰ অথবা দলং আজি এবছৰে হোৱা নাই একাকে হ'ল মস্ত ফুটা খুবে ব্যস্ত এই পথত ভিআইপি ভিভিআইপিকে ধৰি জিলা প্ৰশাসনৰ মুৰব্বী তথা বিশিষ্ট ব্যক্তিৰ গাড়ী এই পথেৰে চলি থাকে কিন্তু এতিয়ালৈকে এই ফুটাক লৈ কাৰোৰে অভিযোগ নাই মন কৰক এই দৃশ্যলৈ এয়া ডিফুমাঞ্জা পথ খুবে ব্যস্ত এই পথ অনবৰত সাধাৰণ ব্যক্তিৰ পৰা কাৰ্বি পৰিষদৰ শাসক নেতাৰ পৰা জিলা প্ৰশাসনৰ মুৰব্বী আৰু বিশিষ্ট ব্যক্তিৰ আহা চলি থাকে আপোনালোকে প্ৰত্যক্ষ কৰিবই পাৰিছে 6 মাইলৰ দলঙৰ ঠিক একাষে আছে এয়া ডাঙৰ ফুটা ফুটাটো কেতিয়া সৃষ্টি হ'ল কোনোৱে ক'ব নোৱাৰে কিন্তু বিগত কেইবাদিনৰ পৰা এই ফুটা প্ৰায় আটাই প্ৰত্যক্ষ কৰিছে তৎসত্ত্বেও কোনোৱে এই লৈ অভিযোগ কৰা নাই যেন সকলো স্বাভাৱিক হৈ আছে বহুদিন শিলগুটি দিয়া খালডুঙৰ পথেৰে গাড়ী চলাই ভাগৰি যোৱা একাংশ ৰাইজে সিম্পলেক্স কোম্পানীৰ আশীৰ্বাদত কোনোমতে এই নিমজ আৰু পকা ৰাস্তা পাইছে গতিকে এই ফুটাটোৰ বাবে কোনোৱে ভাবিবলৈ সময় নাই বা ভাবিব নোখোজে কিন্তু এইদৰে দীৰ্ঘ সময়লৈ পেলাই ৰাখিলে ফুটাটো ক্ৰমান্বয়ে বহল হৈ আহিব আৰু যাতায়াতৰ বাবে হ'ব পাৰে ভীষণ কষ্টকৰ এই সন্দৰ্ভত একাংশ সচেতন ব্যক্তিসকলে মত প্ৰকাশ কৰিছে যে অতি শীঘ্ৰে ফুটা সৃষ্টি হোৱা অংশ মেৰামতি নকৰিলে ইয়াতকৈ অধিক ডাঙৰ হৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা উপায়ুক্তৰ 28 জুলাইত ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা অহা 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰসি খচৰা সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে এই সভা অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত 30 জুলাইত প্ৰকাশ পাবলগীয়া এনআৰসি খচৰা সন্দৰ্ভত আলোচনা বিলোচনা কৰে এই সভাত জিলা উপায়ুক্তই কয় যে 30 জুলাইত প্ৰকাশ পাবলগীয়া উক্ত এনআৰসি খচৰা চূড়ান্ত খচৰা নহয় সম্পূৰ্ণ এনআৰসি খচৰাখনত নাম তালিকাভুক্ত নোহোৱা আবেদনকাৰীসকলক যোগ্যতাৰ প্ৰমাণ সাপেক্ষে এনআৰসিত অন্তৰ্ভুক্ত সুবিধা দিয়া হ'ব আৰু এই বিষয়ে কোট কেনেকৈ আবেদন পত্ৰ বা জমা দিব লাগিব এই বিষয়ে সময় জানিবলৈ দিয়া হ'ব উল্লেখ্য এই সভাত জিলা আৰক্ষী অধীক্ষক এছপি প্ৰসাদ কাঞ্জালা অতিৰিক্ত উপায়ুক্ত নৰসিং বে প্ৰমুখ বিষয়াসকল উপস্থিত থাকে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ অসম আৰক্ষীৰ সাফল্য ডিফু আৰক্ষী থানাৰ অন্তৰ্গত চাৰপটেৰাং গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰে এজন দুৰ্ধৰ্ষক লগতে উদ্ধাৰ কৰে ব্যাপক পৰিমাণৰ সজীৱ গুলীসহ হস্তনিৰ্মিত বন্দুক সিম কাৰ্ড আদি এক নিৰ্ভৰযোগ্য সূত্ৰৰ প্ৰমুখিতে অসম আৰক্ষীয়ে এটা বৃহৎ দলে অভিযান চলাই ডিফু আৰক্ষী থানাৰ অন্তৰ্গত চাৰপটেৰাং গাঁৱত 6 ঘণ্টীয়া চাকৰুদ্ধ অভিযানৰ ফলত এই কৃতকাৰ্যতা অৰ্জন কৰে আৰক্ষী দলটিয়ে আটক কৰিবলৈ সক্ষম হয় পিডিচিকে দুৰ্ধৰ্ষক কেইটাৰ হৰেণ বেগ যথেষ্ট ফুটপুছৰ অন্তৰ্ধিত হৰেণ বেগ আৰক্ষীক আতুৰ থেপি হিলক নামৰ গোপন স্থানত লুকুৱাই থোৱা অৱস্থাত বহু আপত্তিজনক নথি তথা সামগ্ৰীসমূহ উদ্ধাৰ কৰে সামগ্ৰীসমূহৰ ভিতৰত হৈছে এটা হস্তনিৰ্মিত বন্দুক এক সিৰিজৰ ৰাইফলৰ মেগাজিন এটা এক সিৰিজৰ কেইবাটাও সজীৱ গুলী 5টা সিম কাৰ্ড মাইক্ৰ এছডি মেমৰি কাৰ্ড এটা আৰু মাইক্ৰমেক্স ডংগল আদি উদ্ধাৰ কৰে আৰক্ষী দলটিয়ে বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ माननीय उच्चतम न्यायालय निर्देश मर्मे 30 जुलाইৰ ভিতৰত সম্পূৰ্ণ খচৰা এনআৰসি প্ৰকাশ পাব এই মুহূৰ্তত মই ৰাজ্যক জনাব বিচাৰিছো যে যিখন তালিকা আমি প্ৰকাশ কৰিম এখন চূড়ান্ত মানে ফাইনেল এনআৰসি নহয় এখন খচৰা এনআৰসি হে অৰ্থাৎ যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকে দাবী অৰ্থাৎ ক্লেইমছ দাখিল কৰা বা এক প্ৰকাৰে পুনৰ আবেদন কৰাৰ বাবে সুযোগ পাব দাবী প্ৰক্ৰিয়াৰ যোগেদি ৰাজ্যে প্ৰয়োজনীয় তথ্য পাতিৰ জৰিয়তে তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ কৰা পুৰা সুযোগ পাব গতিকে যিসকলৰ নাম সম্পূৰ্ণ খচৰা এনআৰসিত অন্তৰ্ভুক্ত নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম চূড়ান্ত এনআৰসিত নিশ্চয় প্ৰকাশ পাব তাৰ উপৰি খচৰাখনত অন্তৰ্ভুক্ত লোকসকলৰ নামৰ বানান আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ কাৰণে ৰাইজে সুযোগ পাব লগতে কোনো অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হ'লে তেনে ক্ষেত্ৰত
राज्य आपत्ति दाखिल करा सुযোগ पाब दाबी अर्थात क्लेम्स और आपत्ति अर्थात ऑब्जेक्शन्स और संशोधनी अर्थात करेक्शन এই গোটেই প্রক্রিয়াটো রাজ্যৰ এটা আইনগত অধিকাৰ দাবী আপত্তি আপনার এনআরসি সেৱা কেন্দ্ৰত জমা দিব পাৰিব ফৰ্মখন ক'ত পাব কেতিয়া কোন সময়ত জমা কৰিব এই বিষয়ে আমি কিছুদিনৰ পিছত বেলেগে প্ৰচাৰ কাৰ্যসূচী হাতত লম আপনার ঘৰৰ ওচৰৰ ঠাইলৈ গৈ আমাৰ বিষয়াসকলে কেনেকৈ দাবী আপত্তি সংশোধনী ফৰ্ম ভৰাব পাৰে এই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিব আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব माननीय उच्चतम न्यायालय निर्देश मर्मे आगामी 30 जुलाइर भितरे सम्पूर्ण खासरा एनआरसी प्रकाश पाबे এই মুহূর্তে আমি জনসাধারণকে জানাতে চাই যে খাসরা তালিকা প্রকাশিত হতে চলেছে সেটা চূড়ান্ত অর্থাৎ ফাইনাল এনআরসি নয় এরা শুধু খাসরা এনআরসি অর্থাৎ যাদের নাম এখানে অন্তর্ভুক্ত হয়নি তাদের দাবি অর্থাৎ ক্লেমস দাখিল করার অথবা এক প্রকার পুনঃ আবেদন করার জন্য সুযোগ থাকবে দাবি প্রক্রিয়া দ্বারা জনসাধারণ প্রয়োজনীয় তথ্যাদি দিয়ে তারা যে প্রকৃত ভারতীয় নাগরিক সেটা প্রমাণ করার সম্পূর্ণ সুযোগ পাবেন সুতরাং যে সকল লোকের নাম সম্পূর্ণ খাসরা এনআরসিতে অন্তর্ভুক্ত হয়নি তাদের চিন্তা করার কোনো প্রয়োজন নেই প্রকৃত ভারতীয় নাগরিকদের নাম চূড়ান্ত এনআরসিতে নিশ্চিতভাবে প্রকাশ পাবে তাছাড়া যদি খসড়াতে অন্তর্ভুক্ত লোকদের নামের বানান ইত্যাদি ভুল করে প্রকাশ হয়ে থাকে সেই ধরনের ভুলের সংশোধনের জন্য জনসাধারণ সুযোগ পাবেন সাথে কোনো অযোগ্য লোকের নাম অন্তর্ভুক্ত হলে সেক্ষেত্রে জনসাধারণ আপত্তি দাখিল করারও সুযোগ পাবেন দাবি অর্থাৎ ক্লেমস আপত্তি অর্থাৎ অবজেকশনস এবং সংশোধনী অর্থাৎ কারেকশনস এই সমস্ত প্রক্রিয়া জনসাধারণের একটি আইনগত অধিকার দাবি আপত্তি আপনার নির্দিষ্ট এনআরসি সেবা কেন্দ্রে জমা দিতে পারবেন ফর্ম কোথায় পাবেন কখন কোন সময়ে দাবি আপত্তি জমা করবেন এই বিষয়ে আমরা আলাদা করে কয়েকদিন পরে প্রচার কর্মসূচি যোগে ঘোষণা করব এই সমস্ত প্রক্রিয়ায় জনসাধারণের অংশগ্রহণের জন্য এনআরসি কর্মচারীগণ বিভিন্ন সার্বজনীন স্থানে সভা ও প্রশিক্ষণ শিবিরের আয়োজন করবে বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি এমপ্লয়ী এছ'চিয়েশ্যনৰ 10 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন বকলীয়া ইউনাইটেড ক্লাবত 28 জুলাইত সফল সামৰণি পৰে 27 জুলাইৰ পৰা অনুষ্ঠিত দুদিনীয়া অধিৱেশনৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন কোণৰ পৰা কেইবা সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীসকল উপস্থিত থাকে মুকলি সভাত মুখ্য অতিথি হিচাপে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাং অংশগ্ৰহণ কৰে কাৰ্যসূচী অনুসৰি অধিৱেশনৰ দ্বিতীয় দিনা পুৱা ভাগত এছ'চিয়েশ্যনৰ পতাকা উত্তোলন দ্বিতীয় প্ৰতিনিধি সভা অনুষ্ঠিত হয় বিয়লি অনুষ্ঠিত ৰাজহুৱা সভাত পৌৰোহিত্য কৰে কাৰ্বি এমপ্লয়ী এছ'চিয়েশ্যনৰ সভাপতি ৰত্নেশ্বৰ টিছৈ ৰাজহুৱা সভাখনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙে ভাষণত চৰকাৰী কৰ্মচাৰীসকলক নিজৰ নিজৰ কৰ্তব্য ভালদৰে পালন কৰি জিলাখনৰ উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান কৰে উল্লেখ্য সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সোনা সিং টেৰাং অসমৰ যশস্বী অভিনেতা ৰাজীৱ ক্ৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধনীৰাম টিছৌ ধন সিং আৰু সাৰ্থে টেৰা প্ৰমুখ বহু গণ্যমান্য ব্যক্তিসকলে অংশ লয় আনহাতে 27 জুলাইত অৰ্থাৎ অধিৱেশনৰ প্ৰথম দিনা জিলাখনৰ বিভিন্ন কোণৰ পৰা অহা কৰ্মচাৰী তথা প্ৰতিনিধিসকলৰ আদৰণি আৰু পৰিচয় অনুষ্ঠান অনুষ্ঠিত হয় বকলিয়াৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে দিয়া মন্তব্যৰ ওপৰত তীব্ৰ বিৰোধিতা কেএছৰ নেতা চেমছন টেৰণৰ বুধবাৰে ৰাজ্যসভাৰ ওপৰঞ্চি প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰীগৰাকীৰ উত্তৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী 2016 বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে
ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে দিয়া মন্তব্যৰ ওপৰত তীব্ৰ বিৰোধিতা আছে নেতা চেমছন টেৰণৰ বুধবাৰে ৰাজ্যসভাত উপৰঞ্চি প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰীগৰাকীৰ উত্তৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী 2016 বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে মন্ত্ৰীগৰাকীয়ে উত্তৰত কয় যে 2014 31 ডিচেম্বৰলৈ বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান আদি দেশৰ পৰা অহা হিন্দু শিখ বুদ্ধিষ্ট পাৰ্চী জৈন আৰু খ্ৰীষ্টিয়ান 6 ধৰ্মাৱলম্বী লোকসকলক নাগৰিকত্বৰ পৰ্যায়ত ধৰি ল'ব পাৰি ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশত ধৰ্ম বিশেষ এইদৰে প্ৰাধান্য দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে সংগ্ৰাম অব্যাহত কৰি যাব বুলি কাট নিউজলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে মন্তব্য প্ৰকাশ কৰে ছাত্ৰ নেতাগৰাকীয়ে কি কংগ্ৰেছ কি বিজেপি চৰকাৰ নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতিৰ বান নিৰ্বাচন শেষ হলে সকলো থানবান দুচকুত উন্নয়নৰ ৰামধেনুৰ সপোন দেখুৱাই শাসক দলে মূৰকত পিছপৰা গঞা ৰাইজৰ মূৰত দিয়ে মাথোন মাধমাৰ তেওঁলোকৰ বাবে উন্নয়নৰ সপোন মাথোন দেখিবহে পাৰি বাস্তৱত পাব নোৱাৰি হয় উন্নয়নৰ সপোন ভাঙি চুৰমাৰ হ'ল ধনশীৰ যমুনা ইংটি গাঁৱৰ ৰাইজৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদত বিগত এছডিচি শাসন কালছোৱাত সজোৱা এই কাঠৰ দলং ধনশিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এইখন দলং কংগ্ৰেছৰ যোৱাটো 15 বছৰীয়া শাসন আৰু বৰ্তমান বিজেপি চৰকাৰে এবছৰীয়া শাসনলৈ আৰু ৰগ্ন দেহা আৰু নতনা হ'ল ওপৰত পাৰি দিয়া কাঠৰ তক্তা পোষ্টখিনি কেতিয়াবাই উৱলি শেষ হ'ল আৰু থাকিলগৈ মাথো কোনোমতে জকাটো যমুনা ইংটি গাঁৱলৈ যোৱা এই দলঙৰ জকাটোৰ ওপৰত গাঁৱৰ সহজতে পোৱা বাঁহেৰে বাৰিষা কালত বজাৰ সমাৰ স্কুল কলেজ চিকিৎসালয় তথা বাহিৰলৈ যাব বা আহিব পৰাকৈ মেৰামতি কৰি কোনোমতে সুবিধা কৰি লৈছে কিন্তু মাতৃৰ গৰ্ভাৱস্থা নতুবা গুৰুতৰ বেমাৰৰ সময় জৰুৰীভাৱে এইখন দলঙৰ ওপৰে 108 এম্বুলেন্স গাড়ী বা অন্যান্য ব্যক্তিগত গাড়ী পাৰ কৰিব নোৱাৰি হাহাকাৰ অৱস্থা পৰে ৰাইজ আনহাতে গাঁওখন একাংশ সচেতন ব্যক্তিয়ে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী অভিযন্তা প্ৰদীপ ডিফুচাই এইখন গাঁৱৰ ৰাইজৰ সুখ দুখৰ বাতৰি ল'বলৈ কোনোদিনে অহা নাই যদিও এই সংক্ৰান্তৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এনেদৰে অধিক দিন পিছ পেলাই নথয় বুলি দৃঢ় বিশ্বাস থকাৰ লগতে মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে অনতি পলমে যমুনা ইংটিৰ ৰাজ্যৰ যাতায়াতৰ সুবিধাৰ্থে এখন মজবুত দলং সাজি দিয়াৰ বাবে অনুৰোধ জনাইছে Lake la sotolong ke desorong ha bini ti chondro rong pi sikari be buratelon rong pinipaliaro ene kona konsensi lo ne porikela konsri konsensi non yem dobom ke malon te lage non yem dobom ke prodip dipusai do prodip dipusai te la prodip dipusai election por la pun wang mang we la so dolong ho la pu wang we la vote ke hang mana wang we mala Abut ka hota bang we mane dagarar bang chini pojar bang amni bhase chini ne amni bhase chini ne entenon ke dobom sarkar phanal tumla so dolong phutak pula pudun jike johangang tum lake niru tum raput ke chingwai bom lo tenon puta mia kam je paping ke te langyo ha ke cheng mena la so teng sina dolong ma mana phrang na pilo ma so dolong tente o aprang ACC hu thing pi dolong pilo la ACC sarkar do dat penga pinyar ni anta bang pena bang we amala sing pi dolong ta lang thema ponde lo manona pi rong so chikim lo ta pining bang ke tuning lo edi lake rong so chikim bong lo bosa ras NGO tum si NGO pe sikike NGO se nai pila hai te non ke dobom na council tari bom da phanal tum pila so botha tum ke kang dun kang tum ke maya pinai putong punima mate pe o lake na pinai poya lo thi ni tum rong ko an rong tok si ke na lang ke thi pen ni tum katikuk do lo so ma lo chali tum ta ka dam to ra e long kam dam da ka to ra ki lo hai do le hai ki so kyun eta la so dolong sidam bom ma lo la si utule wan ta pugna paparo ne da lo ala pon po iwan po chadam yui la puson ka to ra do ko le Mongol Inghi report Kat News
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ